হিমন্ত বিশ্ব শৰ্মাক মহিলাবিলাকে লগ পালে কিয় চুমা খায়? এতিয়া হল তেওঁলোকৰ সেইটো। কিয় মোক কোনে চুমা খায়? 80 বছৰীয়া আইতায়ো চুমা খায়, মোক মোৰ বাইদেউসকলেও চুমা খায়, বাচ্চাও চুমা খায়। কিয় চুমা খায়? কাৰণ তেওঁলোকে মোক নিজৰ ঘৰৰ মানুহ বুলি বিশ্বাস কৰে, মোক ঘৰৰ মানুহ বুলি ভাবে। 40 লাখ মহিলা, 4,000 কোটি টকা লাগিব। চৰকাৰে লোন লৈ আছে, ক'ৰ পৰা টকা পাব? কিন্তু মই কংগ্ৰেছী বিলাকক দেখুৱাই দিলো যে আমাক লুঙি ধুতিৰ চৰকাৰ নালাগে, আমি 10,000 টকা একাউণ্টত দিলো। আৰু সেইকাৰণে কংগ্ৰেছ বিলাকে মোক বেয়া পায়। এতিয়া নতুনকৈ উলিয়াইছে যে হিমন্ত বিশ্ব শৰ্মাক মহিলাবিলাকে লগ পালে কিয় চুমা খায়? এতিয়া হল তেওঁলোকৰ সেইটো। কিয় মোক কোনে চুমা খায়? 80 বছৰীয়া আইতায়ো চুমা খায়, মোক মোৰ বাইদেউসকলেও চুমা খায়, বাচ্চাও চুমা খায়। কিয় চুমা খায়? কাৰণ তেওঁলোকে মোক নিজৰ ঘৰৰ মানুহ বুলি বিশ্বাস কৰে, মোক ঘৰৰ মানুহ বুলি ভাবে। আৰু এই কাম এনেকে হোৱা নাই। মই কাম কৰি মানুহক প্ৰমাণ কৰিছো যে মই সঁচাই আপোনালোকৰ পৰিয়ালৰ এজন মানুহ। মোৰ আৰু আপোনালোকৰ মাজত কোনো পাৰ্থক্য নাই। আগতে CM বিলাকে কেনেকে কথা পাতিছিল আৰু মোক কেনেকে কোনবাই মোক টানি লৈ গৈছে, মই তাতো গৈছো, কোনবাই গালি দিছে, গালিও শুনিছো, কোনবাই মৰম কৰিছে, মৰমো শুনিছো। কাৰণ আমি একেটা পৰিয়ালৰে সদস্য।